করুণ অসহ্যকৰ ঘৰ সংসাৰ চলাবলৈকে তেজক পানী কৰি কাম কৰিছিল নিমিষতে সকলো ভাঙি চুৰমাৰ ডিমা হাছাওৰ উমৰাংছৰ অবৈধ কয়লা খনিত অঘটন 350 ফুট দ কয়লা খনিত আবদ্ধ কেইবাজনো শ্ৰমিক মৰণক শৰণ দি মাটিৰ 350 ফুট তলত ঘোৰ অন্ধকাৰ ফালি আনদিনাৰ দৰেই কয়লা খনিত কাম কৰিবলৈ ওলাই গৈছিল ব্যক্তিকেইজন কিন্তু কাল সময়ৰ কি পাক চক্ৰ মাটিৰ তলতে আবদ্ধ হৈ পৰিল 15 পৰা 20 জনকৈ শ্ৰমিক তাৰ পিছতেই লাগিল হোৱা দোৱা পৰিয়ালৰ লোকে খবৰ দিলে প্ৰশাসনক আৰু তাৰ পিছত লোক কেইজনৰ সন্ধানত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান ইতিমধ্যে গাতত পানীৰে ভৰি পৰিছে বৰ্তমানৰ শ্ৰমিক কেইজন জীৱিত আছে নে নাই তাক লৈ শংকা বাঢ়িছে সকলোৱে বৰ্তমানো আশাৰে ৰৈ আছে সুকলমে উদ্ধাৰ হওক শ্ৰমিক কেইজন কিন্তু তাৰ সমান্তৰালভাৱেই উত্থাপন হৈছে আন কেতবোৰ প্ৰসংগ এই স্থানত অবৈধভাৱে কয়লা খননৰ অনুমতি কেনেদৰে লাভ কৰিলে কাৰ ছত্ৰছায়াত এই স্থানত চলি আছে অবৈধ কয়লাৰ ৰমৰমীয়া ব্যৱসায়